নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু সিম্পল লাইফ MF ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটি ইম্পৰ্টেণ্ট ৰচনা লৈ আহিছোঁ। অসমৰ বানপানী আৰম্ভণি। সুজলা সুফলা শস্য শ্যামলা, মলয়জ শীতলা গিৰিমালা বিনন্দিতা, ৰম্য ভূমি অসম প্ৰকৃতিৰ লীলাভূমি। অসমৰ বুকুত সোণ গজাই সোণ ফলাই, কেঁচা সোণ বগা সোণ কলা সোণ আদিৰে ঐতিহ্যমণ্ডিত কৰা অসমৰ বালিয়ে মাটিয়ে নৈ জান জুৰিয়ে কেৱল সোণ আৰু সোণ। নদী মাতৃ অসম ভূমিত সকলো আছে, সকলো আছিল কিন্তু একোৱে নাই। লুইতৰ বলিয়াবানে অসমৰ বুকুত প্ৰলয়ৰ সৃষ্টি কৰিছে তথা অসমত সংহাৰী ৰূপ ধাৰণ কৰিছে। বানপানীৰ কাৰণ। অসম এখন নদীমাতৃক দেশ। নদ নদী থকা ঠাইত সাধাৰণতে বানপানী হয়। অসমৰ পূবৰ পৰা পশ্চিমলৈ মাজৰ ভূখণ্ড দুভাগত বিভক্ত কৰি বিশাল ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। এই ব্ৰহ্মপুত্ৰ নদীৰে দিহিং, দিখৈ, ননৈ, কপিলী, বৰালী, মানাহ আদি উপনৈসমূহ মিলিত হৈছে। সাধাৰণতে এই নদীসমূহত গোট যোৱা পানী আৰু বৰষুণৰ পানী ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱাৰ বাবে আৰু ব্ৰহ্মপুত্ৰই সেইবোৰ বহন কৰিব নোৱাৰাৰ বাবেই অসমত প্ৰতি বছৰে বানপানীৰ সৃষ্টি হয়। তাৰোপৰি মৌচুমী বায়ুৰ প্ৰভাৱত অসমত প্ৰচুৰ বৰষুণ হয়। বাৰিষাৰ বৰষুণৰ পানী আৰু বৰফ গলা পানীসমূহ নদীৰ গৰ্ভেদি যাবলৈ অসমৰ্থ হৈ দুয়োপাৰেদি বাগৰি যায়, ফলত বানপানীৰ সৃষ্টি হয়। কেতিয়াবা ভূমিকম্পৰ ফলত ভালেমান ঠাইৰ তলৰ মাটি ওপৰলৈ উঠি নদীৰ প্ৰৱাহ বন্ধ কৰি দিয়ে। ধুমুহাত গছ গছনি ভাঙি নৈত পৰিলে নৈৰ সোঁত বন্ধ হয় আৰু বানপানীৰ সৃষ্টি হয়। বানপানী হোৱাৰ আৰু এটা কাৰণ হ'ল চৰকাৰৰ অদূৰদৰ্শিতা আৰু অপৰিকল্পিত মথাউৰি নিৰ্মাণৰ ফলত নদীৰ পানী পাৰলৈ উঠিব নোৱাৰা হয়। নদীৰ সোঁতৰ তীব্ৰ বেগে মথাউৰি ভাঙি বানপানীৰ সৃষ্টি হয়। বানপানীয়ে কৰা অপকাৰ। প্ৰতি বছৰে বানপানীয়ে অসমৰ কোটি কোটি টকা হানি কৰিছে। অসমৰ অৰ্থনৈতিক অৱস্থা, সামাজিক অৱস্থা আৰু জীৱনৰ নিৰাপত্তা বানপানীৰ কাৰণে নোহোৱা হৈ পৰে। ঘৰ দুৱাৰ ধ্বংস কৰাৰ উপৰিও শ শ লোক বানপানীৰ বাবে মৃত্যুমুখত পৰে। সুজলা সুফলা এখন শস্যৰ পথাৰ নিমিষতে বানপানীয়ে গ্ৰাস কৰে। বানপানীৰ পাছত কলেৰা, হাইজা আদি মহামাৰীতো হাজাৰ লোক মৃত্যুমুখত পৰে। বানপানীৰ ফলত বহুতৰে সোণালী সপোন ছাৰখাৰ হৈ পৰে। বানপানীৰ ফলত যাতায়াত ব্যৱস্থা, ৰাস্তা ঘাট বুৰাই পেলোৱাৰ ফলত খাদ্য সংকটে দেখা দিয়ে। বস্তুৰ দাম জুই চাই হয়, যাৰ ফলত বহুতৰে আশাৰ সপোনবোৰ ভাঙি যায়। বানপানীৰ পৰা হোৱা উপকাৰ। বানপানীৰ পৰা অপকাৰৰ পৰিমাণ বেছি যদিও কম পৰিমাণে হ'লেও উপকাৰ পোৱা যায়। বানপানীৰ ফলত নৈয়েদি যাতায়াতৰ বাবে বাঢ়নি পানীত নাও দি যাতায়াত কৰিবলৈ সুচল হয়। মাছ পুঠিও মানুহে খাবলৈ পায়। বাঢ়নি পানীয়ে খেতিৰ মাটিত পলস পেলাই যোৱাৰ বাবে খেতি বাতিও ভাল হয়। নিয়ন্ত্ৰণৰ উপায়। পৃথিৱীৰ অন্যান্য দেশবোৰত বিজ্ঞানৰ সহায়ত বানপানী নিয়ন্ত্ৰণ কৰা হয়। সেইবোৰ দেশত নদ নদীত ডাঙৰ বান্ধ দি নলা খাল আদি বান্ধি নদীৰ পানীৰ গতিবেগ নিয়ন্ত্ৰণ কৰি বিদ্যুৎ উৎপাদন আৰু খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হয়। বানপানী প্ৰতিৰোধৰ বাবে অসমৰ নদীসমূহৰ পৰা ডাঙৰ খাল খান্দি পানী উলিয়াই দিয়াৰ দৰকাৰ। নদীবোৰত বান্ধ দি খেতিপথাৰত পানী যোগোৱাৰ লগতে বিদ্যুৎ শক্তি উৎপাদন কৰিব লাগিব। বানপানীৰ প্ৰতিৰোধ কৰিবলৈ সৰু সৰু নৈবোৰৰ উৎপত্তিস্থলতে খাল খান্দি অতিৰিক্ত পানী বোৱাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু বানপানীৰ কৰাল গ্ৰাসৰ পৰা মুক্ত অসম সুজলা সুফলা শস্য শ্যামলা হ'ব। সামৰণি। সকলোৱে এক হৈ ঐক্যবদ্ধভাৱে বৰ লুইত সৰু লুইত বেটিবলৈ কঁকালত টঙালি বান্ধি ওলাব লাগিব। তেতিয়াহে অসমৰ পথাৰত শস্য শ্যামলা হ'ব আৰু অসমখন ধনে ধানে ঐশ্বৰ্যমণ্ডিত হৈ উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। অসম হ'ব সুজলা সুফলা শস্য শ্যামলা। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।